সন্মানীয় ছাৰ বাইদেউসকল, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আজি যিটো পেট পৰীক্ষা হৈ গ'ল লয়াৰ প্ৰাইমাৰী মানে LP স্কুলত, তাৰে ক্লাছ 3 to 5 যিটো পৰীক্ষা হৈ গৈছে মেথছৰ নাম্বাৰবিলাক চুইপ চাৰ্টত আছাম পেডত সোমোৱাব লাগে। সেইটো কেনেকৈ নিজৰ মোবাইলতে কৰিব, তাৰ কাৰণে পোনপ্ৰথমতে আপোনালোকে নিজৰ মোবাইলত থকা গুগল প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ ইয়াতে সাৰ্চ লিখা আছে, সাৰ্চত ক্লিক কৰি চুইফট চাৰ্ট বুলি ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ যেটো আহিব এইটো ইনষ্টল কৰি ল'ব। ইনষ্টল হোৱাৰ পিছত এনেকুৱাকৈ তলত ওপেন থাকিব বা এপটো ওপেন কৰাৰ পিছত এনেকুৱা আহিব, চুজ ইয়ৰ লেংগুৱেজ ইংলিছ বুলি কণ্টিনিউ কৰি দিব। ইয়াতে নিজৰ মোবাইল নম্বৰ দি সাইন ইন কৰি ল'ব। নম্বৰটো ভৰাই সেন্ড OTP ক্লিক কৰি দিব, য'ত অটোমেটিকলি OTP আহি কনফাৰ্ম হৈ যাব। তাৰপিছত যেহেতু মই আগতেও কৰিছিলোঁ সেইকাৰণে মোৰ ইয়াতে আছাম পেডটো দেখুৱাইছে। যদি আপোনালোকে প্ৰথমবাৰ এন্ট্ৰিটো কৰিব, তাৰ কাৰণে কি কৰিব যে ইয়াতে যেটো ওপৰত কৰ্নাৰত আছে স্ক্যান এণ্ড চ্যাট, তাতে ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকে হোৱাইল ইউজিং দ্য এপ কৰিব। ইয়াতে আপলোড দ্য QR কোড, আপোনালোকৰ হয়তো গ্ৰুপত অলৰেডি QR কোডটো পাই গৈছে বা এই স্ক্ৰীনটোতো দেখা পাইছে, সেইটো স্ক্ৰীনশ্বট কৰি ইয়াতে আপলোড কৰি দিলে হ'ল, বা এই ডিসক্ৰিপশনত লিংকও পাই যাব। ডাইৰেক্ট লিংকত ক্লিক কৰি দিয়াৰ পিছত অটোমেটিকলি আপোনাৰ চুইপ চাৰ্টৰ ভায়া হৈ আছাম পেডত গৈ পাব। তো তাৰ কাৰণে মই ইয়াতে কি কৰিছোঁ, যেহেতু মোৰ লগত স্ক্যান কোডটো আছে, আপলোড QR কোডটো ক্লিক কৰি দিয়াৰ পিছত ইয়াতে প্ৰথমতে যেটো কোড আছে ইয়াতে সিলেক্ট কৰি ডান কৰি দিলোঁ। অটোমেটিকলি ইয়াতে মোৰ ষ্টুডেণ্টবিলাকৰ নাম আহিছে। আপোনালোকৰ এনেকুৱা আহিব যে এনেকুৱাকৈ আহিব। এইটো মোৰ অসমীয়া আছে, সেই অসমীয়াটো ইংৰাজী কৰাৰ কাৰণে আপোনালোকে কি কৰিব, ইয়াতে চেঞ্জ লেংগুৱেজ কৰি ইংলিছ প্ৰথমতে কৰি ল'ব। ইয়াতে কৈছে যে আপোনালোকৰ স্কুলৰ যেটো ইউডাইছ কোড হয় ইয়াতে কোডটো দিব কৈছে। ইউডাইছ কোডটো দিয়াৰ পিছত ইয়াতে সেন্ড কৰি দিব। তাৰপিছত আপোনালোকৰ বিদ্যালয়ৰ ইউডাইছ কোড, বিদ্যালয়ৰ নাম, ব্লক আৰু ডিস্ট্ৰিক্টখন আহে। যদি এইটো কাৰেক্ট হয় ইয়েছ কাৰেক্ট বুলি দিব। তাৰপিছত কৈছে কি প্লিজ এণ্টাৰ ইয়ৰ টিচাৰ কোড, আপোনালোকৰ আপুনি যেটো টিচাৰ কোড ব্যৱহাৰ কৰি এই ডাটাবিলাক ভৰাব খুজিছে সেইটো টিচাৰ কোডটো দিব। তাৰ কাৰণে টিচাৰ কোডটো ইয়াতে এন্ট্ৰি কৰি দিব। দিয়াৰ পিছত সেন্ড কৰি দিব। সেন্ড কৰাৰ পিছত টিচাৰজনৰ নাম আহিব, টিচাৰজনৰ কোড আহিব আৰু ডেজিগনেশ্যনটো ইয়াতে আহিব। যদি কাৰেক্ট হয় ইয়েছ দিছ ইজ কাৰেক্ট কৰি দিব। তাৰপিছত কি কৈছে যে ৰেকৰ্ড ষ্টুডেণ্ট পাৰফৰ্মেঞ্চ, তাতে প্ৰথমতে ক্লিক কৰি দিব। ইয়াতে আমি যেহেতু ক্লাছ 3 to 5 হে LP সেকশনত দিছে, গতিকে আমি ক্লাছ 3 টো সিলেক্ট কৰিম। ইয়াতে মন কৰিবলগীয়া আৰু এটা কথা আছে যে এই গোটেইখিনি যদি আমি ইংৰাজীত কৰোঁ তেনেহ'লে প্ৰশ্নবিলাকো ইংৰাজীত আহিব। তাৰ কাৰণে আমি কি কৰিম, ইয়াতে যেটো মেইন মেনু আছে ইয়াতে চাৰিটা ইয়াতে যে দেখা পাইছে বৰ্গ আকৃতিৰ আছে, তাতে ক্লিক কৰি আপোনালোকে চেঞ্জ লেংগুৱেজত ক্লিক কৰিব। তাৰপিছত অসমীয়াত ক্লিক কৰিব। তাৰপিছত কি কৈছে বিষয়টো সিলেক্ট কৰিম, যেহেতু আমাৰ এতিয়ালৈকে গোটেই পৰীক্ষা হোৱা নাই, আজি প্ৰথম হৈছে। ইয়াতে আমাৰ গণিত পৰীক্ষা হৈছে। ক্লাছ 3 টো সিলেক্ট কৰাৰ পিছত গণিতত সিলেক্ট কৰি দিম। তাৰপিছত কি কৈছে যে অনুগ্ৰহ কৰি ক্লাছ 3 আপুনি বাছে বিৱৰণসমূহ পৰ্যালোচনা নিশ্চিত কৰক। এইখিনি কি কৈছে আমি হয় মাৰি দিম। তাৰপিছত ইয়াতে সিলেক্ট এ ৰেছপন্স কৈছে, তাতে ক্লিক কৰি আমি যোনখন ষ্টুডেণ্টৰ ইয়াতে কৰিব খোজো সেই ষ্টুডেণ্টগৰাকীক আমি ইয়াতে সিলেক্ট কৰিম। সাপোজ মই ৰেণ্ডমলি যিকোনো একজনক লৈছোঁ। প্ৰথমতে আহিব সেই ষ্টুডেণ্টগৰাকী বা ছাত্ৰীগৰাকী ইয়াতে উপস্থিত আছে নে নাই। আমি কি কৰিম যে যদি উপস্থিত হয়, পৰীক্ষা দিছে, তেনেহ'লে আমি উপস্থিত ক্লিক কৰিম, নিদিলেতো নাই, সেইটোত আৰু কৰিবই নালাগে। তাৰপিছত কি কৈছে মূল্যায়ন আৰম্ভ কৰক, যেটো আহিছে সেইটো
ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে যি লিখা যে আছে জৰীপ আৰম্ভ, ইয়াতে ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰশ্নবিলাক খোল খাই যাব। মানে ছাত্ৰজনে যে পৰীক্ষাৰ বহীত যিটো বহি দিছিলে সেই বহীত একৰ্ডিংলি যি লিখিছে সেইটো ইয়াতে ফিল আপ কৰি যাব। যদি ইয়াতে শুদ্ধ লিখিছে সেই ছাত্ৰ ছাত্ৰীগৰাকী, তেনেহ'লে আপুনি যিটো লিখিছে সেইটোৱে দি দিব আৰু নেক্সট কৰি যাব। ইয়াতে 2 নম্বৰ প্ৰশ্নটোত ছাত্ৰ ছাত্ৰীগৰাকীয়ে কোনটো লিখিছে সেইটো লিখিব আৰু নেক্সট কৰি যাব। আৰু মোৰ ছাত্ৰ ছাত্ৰীগৰাকীয়ে এইটো মানে যিটো প্ৰশ্ন আছে সেইটো উত্তৰ কৰাই নাই, মানে লিখা নাই, বুজি হয়তো পোৱা নাই বা এইটো লিখা নাই। সেইকাৰণে মই ইয়াতে কি দিম, নট এটেম্প বুলি সংৰক্ষণ আৰু অব্যাহত ৰাখক। এনেকৈ 1ৰ পৰা চিৰিয়েলি কুৱেশ্যন 9টা 10টালৈকে কৰি যাব। মই সোনকালে কৰি গৈ আছোঁ, আপোনালোকেও কৰি যাব। এনেকৈ কৰি যেতিয়া আপোনালোকে 9 নম্বৰ কুৱেশ্যনটো কৰিব, তাৰপিছত 10 নম্বৰ কুৱেশ্যন আহিব। সেইটোত আপোনালোকে যিটো ছাত্ৰ ছাত্ৰীগৰাকীয়ে লিখিছে সেইটো কৰি দিব। কৰি দিয়াৰ পিছত জৰীপ সমাপ্ত কৰক, মানে এই ষ্টুডেণ্টগৰাকীৰ গণিতৰ পৰীক্ষাৰ কাৰণে এইটো আপোনাৰ আপডেট কৰা হৈ গ'ল। জৰীপ সমাপ্ত কৰক টিপি দিব। তাৰপিছত কি কৰিব, নিশ্চিত, ইয়াতে ক্লিক কৰাৰ পিছত সেই ষ্টুডেণ্টগৰাকীৰ কি হ'ল, আমাৰ এণ্ট্ৰি কৰা হৈ গ'ল। এতিয়া আমি কি কৰিম, অন্য এগৰাকী শিক্ষাৰ্থীৰ পাৰদৰ্শিতাৰ তথ্য সংৰক্ষণ কৰিম। তাৰ কাৰণে ইয়াতে যিটো লিখা আছে অন্য এগৰাকী শিক্ষাৰ্থীৰ পাৰদৰ্শিতা তথ্য সংৰক্ষণ কৰক, তাতে ক্লিক কৰি দিব। এনেকৈ আপুনি নেক্সট কি কৰিব, ৰেছপন্স কৰিব। ছাপ'জ ইয়াতে একজন ছাত্ৰ, এই ছাত্ৰজন আমাৰ বিদ্যালয়ত অহা নাছিল, আমি কি কৰিম, অনুপস্থিত। তাৰ কাৰণে আমাৰ সেইটো শিক্ষাৰ্থীৰ কাম শেষ হৈ গ'ল। এতিয়া আকৌ অন্যগৰাকীৰ। এনেকৈ আমি এই গোটেইবিলাক ছাত্ৰ ছাত্ৰী কি কৰিম, ডাটাবিলাক এণ্ট্ৰি কৰাৰ পিছত এনেকুৱা যে দেখা পাইছে সম্পূৰ্ণ হ'ল, এই সম্পূৰ্ণ হ'ল বুলি এনেকৈ গোটেইকেইটি হোৱাৰ পিছত আমি কি কৰিম, এটা অন্য ক্লাছ কৰিম। অন্য ক্লাছ কৰাৰ কাৰণে কি কৰিব আপোনালোকে, যে হোম যিটো ইয়াতে লিখা আছে, ইয়াতে টিপি দিয়াৰ পিছত ইয়াতে যিটো হোম আছে হোমত ক্লিক কৰিব। তাৰপিছত কি কৰিব, হয় মাৰিব। তাৰপিছত কি কৈছে, আমি ইয়াতে নেক্সট ক্লাছটো চিলেক্ট কৰিম, যে আমি 4ৰ এতিয়া কৰিব খুজিছোঁ। বিষয় কি আছিল আজি, গণিত আছিল। এনেকৈ ক্লাছ 4ৰ আমি হয় কৰি দিম, চিলেক্ট ৰেছপন্স। এতিয়া আমি কি কৰিম, যে যিকোনো ছাত্ৰ আমি একৰ্ডিংলি চাই যে ভৰাই দিম, যে এই ছাত্ৰজন আজি আহিছিল, আমি কি কৰিম, উপস্থিত বুলি কৰিম। তাৰপিছত মূল্যায়ন আৰম্ভ কৰক, এনেকৈ জৰীপ আৰম্ভ টিপি দিয়াৰ পিছত এই প্ৰশ্নবিলাক 1ৰ পৰা মানে 10লৈকে ক্লিয়াৰ কৰি যাম। ইয়াতে কি দিছে সেইটো এনেকৈ মাৰি ছাত্ৰগৰাকীয়ে ইয়াতে কি ফিল আপটো মানে উত্তৰটো কোনটো দিছে সেইটো আমি ইয়াতে ক্লিক কৰি একদম প্ৰশ্নকেইটা শেষ কৰি দিম। সংৰক্ষণ কৰক, এনেকৈ 2 নম্বৰ প্ৰশ্নটোৰ আমি উত্তৰ লিখি সংৰক্ষণ আৰু অব্যাহত ৰাখক, এনেকৈ যাম। এনেকৈ যেতিয়া 9 নম্বৰ কুৱেশ্যনটোৰ আমি ইয়াতে উত্তৰটো মানে এণ্ট্ৰি কৰিম, তাৰপিছত 10 নম্বৰটো অহাৰ পিছত আমি কি কৰিম, ইয়াতে যিটো আছে ষ্টুডেণ্টগৰাকী যিহেতু ইয়াতে এণ্ট্ৰি কৰা নাই, ইয়াতে নট এটেম্প বুলি জৰীপ সমাপ্ত কৰিম। এনেকৈ আমি নিশ্চিত, তাৰপিছত ক্লিক কৰাৰ পিছত সেই ষ্টুডেণ্টগৰাকীৰ আমাৰ মাৰ্কটো এণ্ট্ৰি কৰা হৈ গ'ল। নেক্সট আমি যদি এনেকৈ অন্য এগৰাকীৰ কৰিব খোজোঁ, চিলেক্ট ৰেছপন্স মাৰি সেইটো চাব পাৰিব যে মোৰ যিটো আগৰ আছিল ষ্টুডেণ্ট সেইগৰাকীৰ সম্পূৰ্ণ হ'ল বুলি লিখা আছে। তেনেকৈ আমি নেক্সট ষ্টুডেণ্ট উপস্থিত বুলি কৰিম, তাৰপিছত মূল্যায়ন আৰম্ভ কৰিম, আকৌ জৰীপ আৰম্ভ কৰি এনেকৈ এই ষ্টুডেণ্টগৰাকীটো আমি কি কৰি দিম, শেষ কৰি দিম। এনেকৈ এই ষ্টুডেণ্টগৰাকীৰ আমি কি কৰিম, নিশ্চিত কৰি দিয়াৰ পিছত এনেকৈ আহিব। এতিয়া আমি কি কৰিম, যে এনেকৈ গোটেইকেইটা ষ্টুডেণ্ট 4ৰ কমপ্লিট কৰিম। যেতিয়া গোটেইকেইটা 4ৰ কমপ্লিট হ'ব, আমি কি কৰিম, এনেকৈ হোম মেনুত ক্লিক কৰিম। তাৰপিছত আমাৰ আকৌ কি কৰিব, যে প্ৰথম অপশ্যনটোত ক্লিক কৰাৰ পিছত ক্লাছটো আহিব। ক্লাছটোত কি কৰিম, আমি যেইবাৰ কি কৰিম, 5 কৰিম। 5ত এতিয়া গণিত হৈছে, গণিত কৰিম। এনেকৈ হয় বুলি তাৰপিছত চিলেক্ট ৰেছপন্স কৰি যিটো ষ্টুডেণ্টৰ কৰিব খোজে এনেকৈ কৰি গৈ গোটেইখিনি শেষ কৰি দিব। এনেকৈ আপোনালোকে ছুইপছেটৰ যিটো আছাম পেড আছে তাৰ মাৰ্কবিলাক এণ্ট্ৰি কৰিব পাৰিব।
তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ক'ৰবাত কিবা ডাউট থাকে নিশ্চয় কমেণ্টত জনাব, মই আপোনাক কমেণ্টত ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। ধন্যবাদ।